নমস্কাৰ জনাইছোঁ সকলোকে ৰাচনা ব্লগ চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বিচনাত বহি বহি খাই আছোঁ। গামলাটো এগামলা খোৱা নাই আকৌ দেই। এনেদৰে কোনে কোনে খায় বাৰু জনাবচোন। মই কি দিনো বনাই খাইছিলোঁ আপোনালোকক দেখাইছোঁ। মই বুট মগু আগদিনাখনি তিয়াই ৰাখিছিলোঁ আৰু এফাল পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ, লগত অলপ জালুকৰ গুড়ি আৰু কাজি নেমু অলপ সৰু সৰুকৈ কুটি লৈছোঁ, লগত অলপ নিমখ আৰু এটা শুকুৱাই থোৱা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। মিঠাতেল দিয়া নাই পিছে মই মানে আমাৰ এইকেইদিন ব্ৰত চলি আছে। মানুহজনৰ বৰ্তাকৰ ল'ৰা এজন ঢুকালে, তো মিঠাতেল খোৱা নাই, সেইটো কাৰণে এনেদৰে খাইছোঁ। আপোনালোকক দেখালোঁ, আপোনালোকে বাৰু খায়নে এনেদৰে। আৰু এইফালে গধূলি টাইমত মই খানা বনাই আছিলোঁ। খানা বনাই আহি যেতিয়া ভিতৰত সোমাইছোঁ, দেখিছোঁ দুইজনী বায়েক ভনীয়েকে বিচনাত ধুনীয়াকৈ খেলি আছে। মই বোলো স্মৃতি হিচাপে ৰাখোঁ, সেইকাৰণে ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি পিনে আপোনালোককো দেখালোঁ, কেনেকুৱা লাগিছে জনাবচোন বাৰু। দুইজনীয়ে ধুনীয়াকৈ খেলি আছে। দুইজনী পিছে অলপ জনা হৈছে যিহেতু, কেতিয়াবা পিছে কাজিয়াও লাগে, নলগা নহয়। কেতিয়াবা এনেদৰে ধুনীয়াকৈ খেলি। মোৰ এটা ব্লাউজ চিলাবলগীয়া আছিল, যিটো ব্লাউজ চিলোৱা মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকলৈও আগবঢ়ালোঁ। ভিডিঅ'টো মই 34 চাইজৰ প্ৰিন্সেছ কাটত চিলাইছোঁ। হাতটো মই মিডিয়াম চাইজত দিছোঁ। মেইন কাপোৰ আৰু অস্ত্ৰ কাপোৰটো মই এনেদৰে ছাইডটো চিলাই লৈছোঁ। ছাইডটো চিলাই ল'লে ব্লাউজটো চিলাবৰ কাৰণে সুবিধা হয়। আপুনি যদি ইচ্ছা কৰে এনেদৰে চিলাই নিচিলোৱাকৈও জইন কৰি ব্লাউজটো চিলাব পাৰে, কিন্তু এনেদৰে কৰি ল'লে সুবিধা হয়। আৰু এইটো মই মেইন কাপোৰটো টং সূতা দি পিনে ডিঙিত পাৰ্পিন আৰু ব্লাউজৰ ফ্ৰণ্টৰ ছাইডত পাৰ্পিন দিবৰ কাৰণে চিলাই লৈছিলোঁ। এইটো ব্লাউজত দেখিছেনে, মই দুটা জইনৰ মাজত এই টং সূতাটো দিছোঁ, যিটো পাৰ্পিন। বেক ছাইডটো মোৰ আগতে চিলোৱা আছিল, কিন্তু ভিডিঅ'টো দিয়া নহ'ল, তো ফ্ৰণ্টৰ ছাইডটো মই কেনেদৰে চিলাইছোঁ তাৰে ভিডিঅ'টো আপোনালোকক দিলোঁ। এইটো মই অস্ত্ৰ কাপোৰ গোটেই হাতটোত দিয়া নাই, মই অনলি য'ত ফুল আছে সেই ফুল থকা অংশটোতহে মই দিছোঁ, যাতে ফুলটো বেয়া হৈ নাযায়। আপুনি যদি ইচ্ছা কৰে গোটেই হাতটোতো দিব পাৰে, কিন্তু যিহেতু বেছি ডাঠ হৈ যায়, পিন্ধিবৰ কাৰণে অলপ কমফৰ্টেবল নহয়, সেইটো কাৰণে মই অনলি ফুল থকা অংশত দিছোঁ। এইফালে মোৰ ফ্ৰণ্ট ছাইড দুইটা পাৰ্ট আৰু বেক ছাইডটো মোৰ অলৰেডি আগত চিলোৱা আছিল। দুইটা পাৰ্ট চিলাই মোৰ হৈ গৈছে, তো মই দুইটা ছাইড জইন কৰি লৈছোঁ। জইন কৰি দিলোঁ মই এতিয়া। বাকী থকা এতিয়া মই হাতটোত ইয়াত জইন কৰি দিম। হাতটোত মই ছোৱালীজনীৰ ফ্ৰকত যিটো পাৰ্পিন ব্যৱহাৰ কৰিছিলোঁ হোৱাইটৰ, সেই পাৰ্পিনটো মই এই ব্লাউজৰ ডিঙিত আৰু হাতত ব্যৱহাৰ কৰিছোঁ। এইফালে ব্লাউজটো মই ওপৰতো দিম বুলি ভাবিছিলোঁ, এই ৰুলিং কৰা দেখিছেনে, অলপ তাত দিম বুলি জোখ মাখ কৰিছিলোঁ, কিন্তু কিবা কাৰণত মোৰ ভাল নালাগিব যেন ভাবিলোঁ, সেইটো কাৰণে নিদিলোঁ। ব্লাউজটো চিলোৱা মোৰ সম্পূৰ্ণ হৈ গ'ল। আপোনালোকৰ ইয়াৰ ফটোকপি দিছোঁ, কেনেকুৱা পায় জনাব। যদিহে ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যায়। বাই বাই।